নমস্কাৰ মোৰ পিছে আজি খোৱা ভিডিঅ' নাই দে খোৱা ভিডিঅ' নাই মানে বহুত দিনে হ'ল খোৱা ভিডিঅ' দিয়া নাইকিয়া যেনে তেনে ঘৰত বনাই খাইছোঁ আৰু বুজিছে কিনো খোৱা ভিডিঅ' দিম কাম নাইকিয়া কিছুমানে দিছে আৰু নাচি বাগি ভিডিঅ' দুখ তাহাঁতৰ দুদিনৰ কাৰণে আছিলে বুজিছে মানে এতিয়া তাৰপিছত তাহাঁতি একদম ইনষ্টাগ্ৰাম ফেচবুকত নাচি নাচি ভিডিঅ' দিছে আৰু যি কি নহওক যাৰ যিটো ইচ্ছা কৰি থাকক বাৰু তো আমি এতিয়া জুবিনদাৰ গানবিলাক মানে ইমান ধুনীয়া ধুনীয়া গান প্ৰতিটো গানৰ অৰ্থ এতিয়াহে বুজি পাইছোঁ তেওঁ নিজক লৈ মানে প্ৰতিটো গান নিজক লৈ গাইছিলে নেকি অৰ্থবিলাক এতিয়াহে বুজি পাইছোঁ ভালকৈ দেই আৰু মানে কি হয় আমি মানে এতিয়া সুখ দুখ ভাল বেয়া কামৰ প্ৰেছাৰ পৰিলেও কিবা মনটো ভাল লাগি থাকিলেও মনটো বেয়া লাগি থাকিলেও আমি জুবিনদাৰ গান শুনো প্ৰতিজন অসমীয়াই বা অসমৰ ৰাইজে জুবিনদাৰ গান শুনে হয় না এতিয়া মানে এনেকুৱা হৈছে জুবিনদাৰ গান শুনিলে দুধাৰি চকুলো বয় ইমান বেয়া লাগে আগতে মনটো ভাল লাগি গৈছিলে গান শুনিলে আৰু বিশেষকৈ আমি মানে মই বিশেষকৈ যেতিয়া বিহু পূজাত ঘৰলৈ যাবলৈ নোৱাৰোঁ মালৈ দেউতালৈ মনত পৰিলে ঘৰৰ মানুহলৈ মনত পৰিলে গান এটা শুনিতো ভাল লাগি যায় কিন্তু এতিয়া এনেকুৱা হৈছে জুবিনদাৰ গান শুনিলে মানে দুখ লাগে দুধাৰি চকুলো বয় ইমান বেয়া লাগে আৰু এটা মানে মই ইনষ্টাগ্ৰাম সৰু সৰু ক্লিপছ দেখি গৈ আছোঁ ৰীতা চৌধুৰী বাইদেউৰ মানে এটা সাক্ষাৎকাৰ আছিলে তাত শুনিছোঁ সেই 2 ঘণ্টাৰ সাক্ষাৎকাৰ বুলি সেইটো নাজানো তেওঁ মানে তাত মানে কিছুমান নিজক লৈ জুবিনদাই কথা কৈ থৈ গৈছিলে সেইটো শুনো মৃত্যুৰ আগৰ বোলে 2-3 দিনৰ আগৰ সাক্ষাৎকাৰ তেওঁ জুবিনদাই মানে এজন ভগৱানে নিজৰ মৃত্যু হ'ব বুলি গম পাইছিলে নি বাৰু তেওঁ ভগৱানে হ'ব এইটো কাৰণে গম পালে তেওঁ আৰু তেওঁ তাত এটা শব্দ ক'লে যে মোক যন্ত্ৰ বনাই থৈছে কোনে যন্ত্ৰ বনালে বাৰু ইমান প্ৰেছাৰ কোনে দিলে বাৰু জুবিনদাক গান গাবলৈ বা কাম কৰিবলৈ কাৰণে কিয় এজন মানুহে 40,000 গান গাই ভাগৰি যায় ভাগৰি গৈছিলে তেওঁ কিয় আৰাম কৰিব নিদিলে বাৰু কোনে নিজৰ স্বাৰ্থত বাৰু তেওঁক যন্ত্ৰ বনালে বাৰু আৰু সহজ সৰল মানুহ আছিলে হয়তো তেওঁ মই নোৱাৰিম আৰু বুলি ক'ব লাগিছিলে নক'লে কিয় বাৰু জুবিনদাই মানে সেইখিনি মানে সেই সাক্ষাৎকাৰটো দেখি মানে ইমান মনটো বেয়া লাগিছে তেওঁ আগতীয়াকৈ গম পাইছিলে যে মই আৰু এই পৃথিৱীত নাথাকোঁ বুলি